নমস্কাৰ এটি বিশেষ অনুভৱ ব্যক্ত কৰাৰ উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা হ'ল শেহতীয়াভাৱে ৰাজ্যত সংঘটিত হোৱা এটি দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যবাসীক শোকস্তব্ধ কৰি তোলাৰ লগতে কিছু পৰিমাণে চিন্তিত কৰি তুলিবলৈ বাধ্য হৈছে আমি সকলোৱে জ্ঞাত যে যোৱা ২৭ মে তাৰিখৰ পৰা তিনিচুকীয়া জিলাৰ বাগজান অন্তৰ্গত যি ৫ নম্বৰ প্ৰাকৃতিক গেছ উৎপাদনৰ যি টেংক আছিলে খাত আছিলে তাৰ পৰা ২৭ মে তাৰিখৰ পৰা কিছু প্ৰাকৃতিক গেছ কি হৈছিলে লিক হবৰ লৈছিলে আৰু প্ৰাকৃতিক গেছৰ এই লিকৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি হ'ব ধৰিছিলে যাৰ ফলত আজি ৩ দিন আগত কি হৈছিলে বাগজান অঞ্চলটো কি কৰিছিলে জুয়ে আৱৰি ধৰিছিলে আৰু চকুৰ সন্মুখতে স্থানীয় মানুহৰ চকুৰ সন্মুখতে নিজৰ আপোন ঘৰখন নিজৰ খেতি পথাৰখন নিজৰ সম্পত্তিবোৰ কি হৈছিলে দপদপকৈ জ্বলি উঠিবৰ কাৰণে সক্ষম হৈছিলে আৰু জুইত জাহ যাবৰ কাৰণে সক্ষম হৈছিলে তৎসত্ত্বেও এই বাগজানৰ যি গেছ নিৰ্গত ঘটনা যি গেছ লিক ঘটনাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত যি ধৰণে গুৰুত্ব পাব লাগিছিলে সেই ধৰণে গুৰুত্ব পোৱা যেন আমাৰ অনুভৱ নহল আৰু অসমৰ ক্ষেত্ৰত এয়া প্ৰথম নহয় অসমৰ ক্ষেত্ৰত ইয়াৰ আগতেও আমি দেখিবলৈ পাইছোঁ অসমৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে যি ধৰণে গুৰুত্ব আৰোপ কৰিব লাগে সেই ধৰণে গুৰুত্ব আৰোপ কৰা দেখা পোৱা নাযায় আৰু বাগজান ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিবৰ কাৰণে সক্ষম হ'ল যাৰ কাৰণে যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে যিটো হাৰত বাগজান সন্দৰ্ভত কোনো টক শ্ব' অনুষ্ঠান আমি দেখিবলৈ পোৱা নগ'ল এই ক্ষেত্ৰত ৰাজ্যবাসী চিন্তিত নোহোৱাৰ কোনো কাৰণ নাই কাৰণ যিটো সময়ত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহৰ ভিতৰত উৎকৃষ্ট সংবাদ মাধ্যম বা উৎকৃষ্ট যিটো সংবাদ চেনেল যি ৰিপাব্লিক টিভি বুলি কোৱা হয় সেই ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ স্বত্বাধিকাৰী তেখেত অৰ্ণৱ গোস্বামী ডাঙৰীয়া তেখেত অসমৰ পৰাই কি কৰিছিলে বিলং কৰিছিলে তেখেতৰ মুখতো বা তেখেতৰ যি বিভিন্ন টক শ্ব' তেখেতে অনুষ্ঠিত কৰে সেই টক শ্ব' অনুষ্ঠানসমূহতো এই বাগজান ঘটনা ঘটনাই কোনো ধৰণৰ স্থান পাবলৈ আজিৰ তাৰিখত স্থান পাবলৈ সক্ষম নহল ই সঁচাকৈ চিন্তিত এটা কাৰণ যিটো সময়ত সেই একেজন ব্যক্তিয়ে আজি কিছুদিন আগতে সামান্য সমস্যাৰ বশৱৰ্তী হওঁতে তেখেতে অসমবাসীক মনত কৰিছিলে অসমবাসীৰ সহানুভূতিক জয় কৰিবৰ কাৰণে তেওঁ ভঙা অসমীয়া শব্দ কৈ অসমবাসীৰ পৰা সহানুভূতি আদায় কৰিবৰ কাৰণে চেষ্টা কৰিছিলে সেই একেজন ব্যক্তি আজি তিনিচুকীয়াবাসী বিপদৰ সময়ত আজি অসমবাসী বিপদৰ সময়ত তেখেতৰ এই বাগজান সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া দেখিবলৈ নোপোৱাটো দুৰ্ভাগ্যজনক কাৰণ আজিৰ পৰা কিছু বছৰ আগতে আমি দেখিবলৈ পাইছিলোঁ যে অংগৰাগ মহন্তৰ এটা সামান্য ঘটনাক কেন্দ্ৰ কৰি তেখেতৰ টক শ্ব' অনুষ্ঠানটোত কি কৰিছিলে স্থান পাইছিলে অংগৰাগ মহন্তৰ সেই বিশেষ ঘটনাটোৱে আৰু সেই ঘটনাটোক তেখেতৰ টক শ্ব'টোৱে সেই ঘটনাটোক এটা বিৰূপ প্ৰভাৱ গোটেই সমগ্ৰ ভাৰতবৰ্ষত এটা বিৰূপ প্ৰভাৱ পেলাবৰ কাৰণে সক্ষম হৈছিলে তেখেতে অংগৰাগ মহন্তৰ সেই ঘটনাটো সন্দৰ্ভত তেখেতে যেনেধৰণে গুৰুত্ব আৰোপ কৰিছিলে ঠিক একেই ধৰণে বাগজান সন্দৰ্ভত তেখেতৰ যি স্থিতি সেই স্থিতিটোৰ ক্ষেত্ৰত সন্দেহজনক সমগ্ৰ ৰাজ্যবাসীয়ে তেখেতৰ যি জাতীয়তাবাদ তেখেতৰ যি জাতীয়তাবোধ তেখেতৰ যিটো অসম প্ৰেম তাত সন্দৰ্ভত কোনো প্ৰশ্নবোধক নাই তেখেতে অসমক ভাল পায় সেইকাৰণে তেখেতৰ বিপদৰ সময়ত তেখেতে অসমবাসীক মনত কৰিবৰ কাৰণে সক্ষম হৈছে নিশ্চয় নিজ মাতৃভূমিৰ প্ৰতি সকলোৰে প্ৰেম থাকিবই কিন্তু অসমবাসীৰ এই বিপদৰ সময়ত অসমবাসীৰ এই স্থিতিত তেখেতৰ যি নিমাত স্থিতি এইটো সঁচাকৈ দুৰ্ভাগ্যজনক তেখেতসকলৰ এটা টক শ্ব'ই তেখেতসকলৰ এটা শব্দই হয়তো বাগজানবাসীৰ যি সমস্যা সেই সমস্যাৰ ক্ষেত্ৰত সহায়ৰ বহুদূৰ কি হ'ব উপায় ওলাব পাৰে আমি আশা কৰোঁ অনাগত দিনবোৰত
তেখেতসকলে এই বিষয়টো সন্দৰ্ভত কিছু পৰিমাণে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তুলি ধৰক, টক শ্ব' অনুষ্ঠানত ভাগ দিয়ক, কিহৰ কাৰণে এনেকুৱা ঘটনা ঘটিবলৈ পালে, এই সন্দৰ্ভত টক শ্ব' তেখেতৰ টক শ্ব'ত এই ভাগটোৱে কি কৰক, এই ঘটনাই কি কৰক, তাত স্থান পাওক। কাৰণ তেখেতৰ টক শ্ব'ই ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষত অধিক জনপ্ৰিয়। সদশেষত আমি আশা কৰোঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে অসমৰ সমস্যাসমূহৰ ক্ষেত্ৰত কিছু গুৰুত্ব আৰোপ কৰক। অসমবাসীৰ বাগজান ঘটনা সন্দৰ্ভত বহুত বেছি গুৰুত্ব দিয়ক। কাৰণ আজি যি বহুদিন ধৰি যি চলা এই প্ৰক্ৰিয়াটোত ইতিমধ্যেই কেইবাখনো গাঁও জ্বলি যাবৰ কাৰণে সক্ষম হ'ল। ইতিমধ্যে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি এটা চৰম ভাবুকি সৃষ্টি হ'বৰ কাৰণে সক্ষম হ'ল। ইতিমধ্যে মানুহৰ খেতিপথাৰ নষ্ট হৈ যাবৰ কাৰণে সক্ষম হ'ল, মানুহৰ ঘৰ বাৰী নষ্ট হৈ যাবৰ কাৰণে সক্ষম হ'ল। এই মানুহখিনিয়ে যাতে তেওঁলোকৰ যি ক্ষতি, সেই ক্ষতিখিনি পূৰণ হওক, তেওঁলোকৰ যাতে ক্ষতি পূৰণ পাওক, তাৰ কাৰণে ৰাজ্য চৰকাৰ হওক, কেন্দ্ৰীয় চৰকাৰে হওক ব্যৱস্থা গ্ৰহণ কৰক। ইয়াৰ উপৰিও এই বাগজানৰ এই ঘটনাতে অইল ইণ্ডিয়াত কাম কৰা দুজন উদীয়মান অসমীয়া যুৱকৰ কি হৈছে, মৃত্যু হৈছিলে। তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছিলে অসমবাসীক বচোৱাৰ কাৰণে। অৱশেষত তেওঁলোকে কি কৰিছিলে, তেওঁলোকে মৃত্যুক আঁকোৱালি ল'বৰ কাৰণে সক্ষম হৈছিলে। আমি এই চেগত তেখেতসকলৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, তাৰ কাৰণেও ভগৱানৰ ওচৰত দোৱা মাগিছোঁ বা আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। শেষত বাগজানবাসীৰ হৈ সকলোৱে প্ৰাৰ্থনা কৰক, তেওঁলোকৰ অৱস্থা যাতে নৰ্মেল হওক, তেওঁলোকৰ সমস্যাবোৰ সমাধান হওক, লগতে তেওঁলোকক যাতে সকলোকে আহি থকা দিনবোৰত কুশলে থাকক বুলি ভগৱানৰ ওচৰত সকলোৱে দোৱা কৰক, আল্লাহৰ ওচৰত সকলোৱে দোৱা কৰক। ধন্যবাদ। জয় অসম।